নমস্কাৰ আজি আমি আলোচনা কৰিম কিহৰ ওপৰত গসাগু অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক কেনেকৈ নিৰ্ণয় কৰা হয় সংখ্যাবিলাকৰ মাজত মৌলিক উৎপাদক পদ্ধতিৰে আমি কি কৰিম যিকোনো সংখ্যা আমি কেনেকৈ গসাগু নিৰ্ণয় কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম আজি প্ৰথমতে মই ইয়াত তিনিটা অংক লৈ লৈছোঁ ধৰি লওক প্ৰথম অংকটোত আছে 30 60 আৰু 70 এই সংখ্যাকেইটাৰ গসাগু কি হ'ব কি পদ্ধতিৰে উলিয়াম আমি মৌলিক উৎপাদকীকৰণ পদ্ধতি বা মৌলিক উৎপাদক পদ্ধতিৰে উলিয়াব লাগিলে প্ৰথমতে আমি সংখ্যাটো ভাঙি চাব লাগিব যেনিবা এই অংকটো 30 সংখ্যাটো মই ভাঙি দিলোঁ যিমান সূক্ষ্মভাৱে পাৰোঁ সিমান সূক্ষ্মভাৱে ভাঙিব লাগে অৰ্থাৎ সৰু কৰি এতিয়া আমি যদি ভাঙি দিওঁ এই সংখ্যাটো ধৰি ল'লোঁ 30 এই সংখ্যাটো মই এতিয়া যদি ভাঙোঁ তেতিয়াহ'লে আমি কেনেকুৱা ভাঙিম যেনিবা 2 পূৰণ 3 পূৰণ 5 2 3 গুণ 6 6 5 গুণ 30 এনেকুৱা যিমান সূক্ষ্মকৈ পাৰি তাৰ যেনিবা 60টো ভাঙি দিলোঁ 2 পূৰণ 2 2 গুণ 4 7 গুণ 12 5 12 60 ঠিক তেনেকুৱা মই 70টো ভাঙি দিম এতিয়া 2 পূৰণ 5 পূৰণ 7 হৈ গ'ল এনেকুৱাকৈ আমি কি কৰিম সূক্ষ্মভাৱে যিমান সূক্ষ্মভাৱে পাৰি সিমান সূক্ষ্মভাৱে আমি সংখ্যাকেইটা ভাঙি ল'ম প্ৰথমতে লোৱাৰ পিছত আমি কি কৰিম এতিয়া তিনিটা অৰ্থাৎ এই তিনিটা শাৰীত পোৱা যিকেইটা সাধাৰণ উৎপাদক আছে সাধাৰণ উৎপাদক মানে যিকেইটা সংখ্যাৰ মিল আছে সেইকেইটা সংখ্যা আমি কি হিচাপে জানিম গসাগু কেনেকুৱাকৈ আমি হেৰি কৰিম যেনে ইয়াত 2 আছে আমাৰ যদি অসুবিধা পাওঁ তেতিয়াহ'লে আমি এনেকুৱাকৈ ৰাউণ্ড কৰি মিল থকাকেইটা আমি এনেকুৱা ৰাউণ্ড কৰি ল'ব পাৰোঁ 2 মিলি আছে গতিকে 2টো ৰাউণ্ড কৰি দিলোঁ ইয়াত 3 আছে ইয়াত 3 আছে কিন্তু এই শাৰীটো 3 নাই গতিকে 3টো সাধাৰণ উৎপাদক হৈ থকা নাই ইয়াতে গতিকে সেইটো সংখ্যা নাহিব ইয়াত 5 আছে ইয়াত 5 আছে কিন্তু 3 নম্বৰ লাইনটো নাই আছে গতিকে 3 নম্বৰ লাইনটোতো আছে 5 5 5 মিলি আছে এইটো আৰু বাকী ইয়াত 7 আছে কিন্তু বাকীকেইটা লাইনত নাই গতিকে এনেকুৱা যদি শাৰীবিলাকত যদি নাথাকে তেতিয়াহ'লে সেইকেইটা নাহিব যিকেইটা সংখ্যা গোটেইকেইটা শাৰীতে মিলি থাকিব সেইকেইটা সংখ্যা আমি কি হিচাপে জানিম ইয়াত উত্তৰমালাত গসাগু যেতিয়া নিৰ্ণয় কৰিম সেই সংখ্যাকেইটা টানি লৈ আহিম যে এটাকে আমি যেতিয়া এনচাৰ লিখিম তেতিয়া আমি কি লিখিম এটা গসাগু ইকুৱেল কি মিলি আছিল আমাৰ 2 আৰু 5 গতিকে 2 আৰু 5ৰ পূৰণফল যিমান হ'ব এই অংকটোৰ গসাগু সিমানেই হ'ব কি ক'লো নিশ্চয় বুজি পাইছে আপোনালোকে প্ৰথম অৱস্থাত আমি সংখ্যাকেইটা সূক্ষ্মভাৱে ভাঙি ল'ম এনেকুৱাকৈ ভাঙি লোৱাৰ পিছত প্ৰতিটো শাৰীত যিকেইটা সংখ্যা মিলি আছে সেইকেইটা সংখ্যা আমি এনেকুৱাকৈ ৰাউণ্ড চিন মাৰি ল'ম আৰু ৰাউণ্ডত যিকেইটা সংখ্যা আহিব সেই সংখ্যা যেনে আমাৰ 2 মিলি আছিলে কাৰণে ইয়াত গসাগু 2 আহি গ'ল 5 মিলি আছিল গতিকে কিমান আহি গ'ল 5 আহি গ'ল নেক্সট হেৰিটোলৈ এতিয়া আহিছে আমি দ্বিতীয় অংকটোলৈকে দ্বিতীয় অংকটোত কিমান আছিল 100 গতিকে আমি প্ৰথমতে 100 সংখ্যাটো ভাঙি চাম 2 পূৰণ 2 2 গুণ 4 4 5 গুণ 20 20 5 গুণ কিমান 100 এতিয়া 100 সংখ্যাটো ভাঙি দিলে আমি নেক্সট সংখ্যাটো আছিল আমাৰ কিমান 150 গতিকে 2 পূৰণ 5 5 পূৰণ 3 2 5 গুণ 10 5 3 গুণ 15 10 15 কিমান 150 নেক্সটটো আছিল আমাৰ 80 গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ কিমান হ'ব 5 হৈ যাব 2 গুণ 4 4 8 8 10 গুণ 80 হৈ গ'ল ঠিকে আছে নিশ্চয় বুজি পাইছে এতিয়া আমি যিকেইটা সংখ্যা এই প্ৰতিটো শাৰীতে মিলি থকা যিকেইটা সংখ্যা আছে সেইকেইটা সংখ্যা আমি ৰাউণ্ড দি লৈ ল'লোঁ আমি এনেকুৱাকৈ 2 মিলি আছিল গতিকে 2টো আহি গ'ল ইয়াত 5 আছে ইয়াত 5 আছে ইয়াতো 5 আছে গতিকে 5টো আহি গ'ল আৰু বাকী সংখ্যাৰ কোনো মিল নাই কাৰণ ইয়াত 2 আছে ইয়াত 2 আছে কিন্তু এই শাৰীটোত 2 নাই ইয়াত 5 আছে ইয়াত 5 আছে কিন্তু এই শাৰীটোত আৰু কোনো ধৰণৰ 5 সংখ্যা নাই ইয়াত 3 আছে বাকী দুটা শাৰীত নাই গতিকে মিল নাই এতিয়া আমি যিকেইটা সংখ্যা মিল পালোঁ সেই সংখ্যাকেইটা আমি গসাগু হিচাপে নিৰ্ণয় কৰিব পাৰোঁ অৰ্থাৎ 2 আছিল আৰু কি মিলি আছিলে 5 গতিকে 2 5 গুণ কিমান হ'ব 10 এনেকুৱাকৈ আমি গসাগু নিৰ্ণয় কৰিব পাৰোঁ একেবাৰে সহজ আৰু শেষত আৰু এটা সংখ্যা আছিলে এটা কি 240 নেক্সট আহি গ'ল 240 সংখ্যাটো যদি মই ভাঙি লওঁ কিমান পাম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 হৈ গ'ল এইটো নেক্সট আছে 160 আছে একেলগে গতিকে 160টো ভাঙি দিলে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ কিমান 5 এতিয়া আমি সংখ্যাকেইটা ভাঙি দিলোঁ আৰু এতিয়া আমি কি কৰিম এই সংখ্যাকেইটা যিকেইটা সংখ্যা মিলি আছে সেইকেইটা আমি ৰাউণ্ড কৰি ল'ম যেনে ইয়াত 2 আছে ইয়াতো 2 আছিল ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াত 2 আছে আপোনাৰ ইয়াতো 2 আছে ইয়াত 2 এটা দেখিছোঁ ইয়াতো 2 এটা আছে ইয়াত 5 আছে ইয়াতো 5 আছে 3টো ইয়াত আছে ইয়াত নাই 2 ইয়াত আছে কিন্তু ওপৰত 2 আৰু নাই গতিকে যিকেইটা মিলি আছে সেইকেইটা আমি ৰাউণ্ড কৰি ল'লোঁ আৰু এতিয়া যিকেইটা আমাৰ মিলি আছিল সেইকেইটা সংখ্যা আমি গসাগু হিচাপে লিখিব পাৰোঁ কি মিলি আছে আমাৰ 2 কেইটা মিলি আছে 1 2 3 4টা 2 মিলি আছে গতিকে আমি ইয়াত লিখিম 4টা 2 লগত মিলি আছে এটাকৈ 5 গতিকে 5 লিখি দিলোঁ
এতিয়া এই সংখ্যাকেইটাৰ পূৰণফল যিমান হ'ব ইয়াৰ উত্তৰ মানে সিমানেই হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 5 লম কিমান আছে 80 গতিকে ইয়াৰ গসাউ কিমান আছে 80 আছে এতিয়া এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ মৌলিক উৎপাদক পদ্ধতিৰে আমি কি কৰিব পাৰোঁ যিকোনো সংখ্যাৰ গসাউ নিৰ্ণয় কৰিব পাৰোঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমি গসাউ নিৰ্ণয় কৰোঁতে সৰু যিবিলাক সংখ্যা দিয়া থাকিব ইয়াৰ সংখ্যাবিলাক আমি বাই ৰাখি পেলাই আমি সূক্ষ্মভাৱে ভাঙি ল'ব লাগিব যিমান সৰুকৈ পাৰে যদি আপোনাৰ ডাইৰেক্ট নিয়তা হেৰি নাথাকে আপোনালোকে ছুটি নিয়মত হৰণ কৰি উলিয়াই ল'ব পাৰে কি সংখ্যা লগ হৈ এই সংখ্যাটো আছে অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদক কি আছে সংখ্যাটো আপুনি ছুটি নিয়মত হৰণ কৰি আপুনি মৌলিক উৎপাদকবিলাক বিচাৰি ল'ব পাৰে আৰু তাৰপিছত প্ৰতিটো শাৰীত যিকেইটা সংখ্যা মিলি থাকে সেইকেইটা ৰাউণ্ড চিন দি আপুনি সেই সংখ্যাকেইটাক গসাউ হিচাপে লৈ আহি আপুনি কি কৰিব পাৰে গসাউ নিৰ্ণয় কৰিব পাৰে একেবাৰে সহজ পদ্ধতি নিশ্চয় আপোনালোকে বুজি পাইছে আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ এণ্ড গুড ডে